বন্ধুসকল আজি এটা ইম্পৰ্টেন্ট টপিকছক লৈ পেলাই আলোচনা কৰিবলৈ ওলাইছো। টপিকছটো হ'ল আমি বজাৰৰ পৰা কিনি খোৱা আমবিলাক কিমান নিৰাপদ। আমি বজাৰৰ পৰা যেতিয়া আমবিলাক কিনি আনি ঘৰত খাওঁ আমাৰ এটা ভয় থাকে যে এইবিলাক আম খোৱাৰ পিছত আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক নহবতো। কিন্তু ইয়াৰ কিছুমান কথা সত্য আৰু কিছুমান অসত্য, সেই কথাটো আমি জানি লোৱা ভাল। বন্ধুসকল আমি যেটো শুনো যে ফৰ্মেলিনযুক্ত আম, এটো একেবাৰে মিছা কথা। ফৰ্মেলিনৰ প্ৰভাৱ প্ৰটিনৰ ওপৰতহে ক্ৰিয়া কৰে। আমাৰ যেটো আম, শাক পাচলি, ফলমূল এইবিলাকত কিন্তু কাৰ্বহাইড্ৰেট থাকে আৰু এইবিলাকত ফৰ্মেলিনৰ কোনো প্ৰভাৱ নাথাকে। বন্ধুসকল একেবাৰে নিৰাপদ আম মানে আমি অৰ্গেনিক যেটো ক'ব লাগে, সেই অৰ্গেনিক আমটো আমি একেবাৰে বৰ্তমান সময়ত খোৱাটো অসম্ভৱ, কাৰণ তেনেকুৱা বজাৰত আমি আম কিনিবলৈ নাপাম। একেবাৰে অৰ্গেনিক আম আমি কিয় কিনিবলৈ নাপাম, কাৰণ বৰ্তমান সময়ত যদি আমত তেনেকুৱা ফুলৰ সময়ত নাইবা গুটিৰ সময়ত নাইবা এনেকুৱা 3বাৰ স্প্ৰে কৰা হয়, সেই স্প্ৰেবিলাক কৰা নহয়, তেতিয়াহ'লে কিন্তু এই আমবিলাক যথেষ্ট পৰিমাণে ভিতৰত পোকে ধৰিব আৰু এইটো আমাৰ খোৱাৰ অনুপযুক্ত হ'ব, যাৰ কাৰণে আমি কীটনাশক প্ৰয়োগ কৰিবই লাগিব। আৰু এটাৰ পৰিমাণ আছে, সেই পৰিমাণ হিচাপত আমি প্ৰয়োগ কৰিব লাগিব। যদি বেছি পৰিমাণে কৰা হয় সেইটো আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে। কিন্তু এটা কথা, বাৰিষা সময়ত বৰষুণৰ পানী অনবৰত পৰিয়ে থাকে, যাৰ কাৰণে এইবিলাক ধুই শেষ হৈ যায়, এইটো আৰু 15 দিনৰ বেছি ইয়াৰ এফেক্টটো নাথাকে। বন্ধুসকল একেবাৰে নিৰাপদ মানে অৰ্গেনিক আম যদি আমি খাব লাগে তেতিয়াহ'লে আমাৰ এটাই হেৰি আছে, আমি বজাৰৰ পৰা কেঁচা আমবিলাকহে কিনি আনিব লাগিব। আৰু এইবিলাক আনি ঘৰত আমি সাঁচতীয়া তেনেকুৱা জাগাত ৰাখিব লাগিব আৰু তাতে কোনো তেনেকুৱা কেমিকেল প্ৰয়োগ কৰি আমি থৈ দিব লাগিব, তেতিয়াহে আমি সেই অৰ্গেনিক যেটো আমি কওঁ সেই অৰ্গেনিক আমটো আমি খাব পাৰিম। তাৰ বাহিৰে আমাৰ কোনো উপায় নাই। তেনেকুৱা বজাৰৰ পৰা যদি আমি কিনি আনো এইবিলাকক তেনেকুৱা হৰমন জাতীয় কেমিকেল ব্যৱহাৰ কৰা হয়, কাৰণ আপোনালোকে এটা কথা ভাবিব, গছৰ পৰা যদি পকা আমবোৰ আমি ছিঙি আনিব খোজো তেতিয়াহ'লে এইটো সম্ভৱপৰ নহয়। ব্যৱসায়িক ভিত্তিত যিসকলে খেতি কৰে সিহঁতে নিশ্চয় সেই কথাটো চিন্তা কৰিব, কাৰণ সিহঁতে গোটেইখিনি আম একেলগে ছিঙি আনে আৰু এই গোটেইখিনি একেলগে পকোৱাৰ কাৰণে সিহঁতে এটা কিবা কেমিকেল মানে যেটো চৰকাৰী অনুজ্ঞাপত্ৰ থকা কেমিকেলে সিহঁতে ব্যৱহাৰ কৰে। আৰু কেতিয়াবা সিহঁতে যদি মেচিউৰ্ড হয় আমবিলাক তেতিয়াহ'লে ইয়াতে কেমিকেল প্ৰয়োগ কৰাৰ কোনো প্ৰয়োজন নাথাকে আৰু কেতিয়াবা সিহঁতে সেইটো নকৰেও। গতিকে এইটো আমি একেবাৰে অৰ্গেনিক নকলেও সেইটো আমি নিৰাপদ বুলি ক'ব লাগিব বৰ্তমান সময়ত।